এইবাৰ জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তৰ পত্নীয়ে আনিছে নিজ হাজবেণ্ডৰ বিৰুদ্ধে অভিযোগ। ভাস্কৰ দত্তৰ পত্নী কৃষ্ণা তামুলীয়ে ফেচবুকত কি কৈছে চাওঁ আহক। খুব ভাল যেন দেখাই থকা ইউটিউবাৰ ভাস্কৰ দত্ত পূৰ্বাঞ্চল চেনেলৰ মোৰ হাজবেণ্ডে ঠগি মোক বিয়া পাতিছিলে আৰু ছোৱালীৰ লগত ঢেৰ খেলি মেলি, সেয়ে চবতে মোৰ সন্দেহ হৈছিল আৰু ধৰাও পৰিছিল বহুতবাৰ। কিন্তু নিজৰ ছোৱালীৰ শপত খাই মোক মনাই লৈছিল, মই বিশ্বাস কৰি লৈছিলোঁ। কিন্তু আজি সব ধৰা পৰিল আৰু নিজৰ ছোৱালীজনীৰ মিছা শপত খাই আছিল। মিছা অকল মুখৰ আগত তাৰ আৰু কিমান যে নাটক কৰিব পাৰে। চাকৰিৰ বাবে গুৱাহাটীত থাকে সি, ফোন কৰাৰো সময় নাথাকে তাৰ। খুব ব্যস্ত বোলে, কিন্তু দেখা গৈছে কেনেকৈ বিজি। ভগৱানে আঁতৰোৱাৰ প্লেনে কৰিছে, 8 বছৰে আমনি। মোৰো ট্ৰেন্সফাৰ আহিল, ভালেই হ'ল। আগৰ পোষ্টটোত মেছেজ পোষ্ট দিছোঁ, নাজানো এইবোৰ দি কি পাম, বাট এনেকুৱা ফেচবোৰ ওলাই পৰিলে ভাল। এজনী ছোৱালী আছে, তাইৰ লগত মিলাই গুৱাহাটী টু শিৱসাগৰ অহা যোৱা মাঘৰ বিহুত। আৰু মই সুধিছিলোঁ বাছত আগতে ছিংগুল ছিট লোৱা, আজিকালি কিয় ডাবল ছিট লোৱা। তেতিয়া মোক মিলাই কৈছিল কিবা, মই থ'ব যাওঁ, সেইদিনা থ'ব যাবও নিদিলে। শ্বিলং গৈছে লগত, 2টা হেলমেট গুৱাহাটীত আহি কিনি লৈছে। ডেইলি মেছেজ ফোন লগ আছেই, গত ইমান ঠগবাজি। তাই শেষত লিখিছে, আমাৰ ছোৱালীজনীলৈহে দুখ লাগিছে।